Hello everyone. Jointermini Learning Channel আটাইকে স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত আমি ক্লাছ 6 ৰ মেথছৰ লেসন 10 আলোচনা কৰিম। এই পাঠটি হ'ল এলজেব্ৰা বা বীজগণিত। এলজেব্ৰা বিষয়টোত মানে বহুত কিটা ডেফিনেশন আছে, কিন্তু আমি ইয়াত যিখিনি পাইছো বা পাবলৈ গৈ আছো ইয়াত আমি কিছুমান ছবি দেখা পাই আছো যে কলৰ ছবি আছে। ইয়াত B for banana, গতিকে B বুলি সূচোৱা হৈছে। ইয়াতে B plus B plus B plus B অৰ্থাৎ 4 নাম্বাৰৰ B আছে, গতিকে এইটো আমি 4B বুলি লিখিব পাৰো। তাৰপিছত আছে ইয়াত প্ৰথমটো ভাগত আছে দুটা M, মানে মেংগো আছে দুটা মেংগো। দ্বিতীয়টো ভাগত এটা মেংগো আছে, অৰ্থাৎ 2M plus 1M equal 3M। C for cow, গতিকে ইয়াত তিনিটা কাউ আছে প্ৰথমটো ভাগত, দ্বিতীয়টো ভাগত এটা কাউ আছে, গতিকে 3C minus 1C equal 2C। গতিকে কোনো এটা বস্তুৰ হিসাব আমি এনেকৈ দেখুৱাব পাৰো। এইখিনি নিশ্চয় বুজি পাইছে তোমালোকে। আমি এই ধৰণে যেতিয়া এটা আৰ্হিত লিখিম, ইয়াক আমি কি বুলি কম? এটা সমীকৰণ বা ইকুৱেশ্যন বুলি ক'ব পাৰো। ইয়াত কি থাকে? সাধাৰণতে এটা ইকুৱেশ্যন হ'ব লাগিলে তাত এটা সংখ্যা লাগিব। এটাতকৈ বেছি থাকিব পাৰে সংখ্যা লাগিব আৰু এটা চলক লাগিব। মানে ইয়াত M আছে বা প্ৰথমটোত B আছে, তৃতীয়টোত C আছে, এনেকৈ তাৰ মানে কিছুমান চলক লাগে। এতিয়া কনষ্টেণ্টৰ ডেফিনেশ্যনটো এনেকুৱা: The constant is any whole number which have specific value. এটা নিৰ্দিষ্ট সাংখ্যিক মান থকা সংখ্যাই হৈছে এটা কনষ্টেণ্ট হ'ব পাৰে। ইয়াত হৈছে 0 হৈ থাকিব পাৰে। Any whole number like 2x plus 5 equals 0 is a equation. In this equation 5 is a constant বা 0 is a constant. এতিয়া ইয়াত কনষ্টেণ্ট বা ধ্ৰুৱক পদ আছে 5 আৰু 0, এই দুটা কনষ্টেণ্ট আছে। এতিয়া কনষ্টেণ্ট মানে হৈছে কোনো এটা নিৰ্দিষ্ট সংখ্যা, যিটো সংখ্যাৰ এটা নিৰ্দিষ্ট সাংখ্যিক মান আছে। এতিয়া শূন্যৰ কোনো সাংখ্যিক মান নাই, কিন্তু আমি সময় সাপেক্ষে আমি শূন্যটো ব্যৱহাৰ কৰিবলগীয়া হয়, গতিকে সেইটো এটা ধ্ৰুৱক পদ বুলি ধৰা হ'ব ইয়াতে। তাৰপিছত আহিল ভেৰিয়েবলছ মানে হৈছে ভেৰিয়েবল ইজ এ লেটাৰ which is used together number or used in a equation. কিছুমান ভেৰিয়েবলছ বা চলক পদ আমি ব্যৱহাৰ কৰোঁ, যেনে 2x plus 4, 5x plus y plus 1। আমি কিছুমান ইকুৱেশ্যন বা সমীকৰণ লিখোঁতে এনেকুৱা xy হওক বা pq হওক বা ab এনেকুৱা বিভিন্ন লেটাৰ আমি ব্যৱহাৰ কৰোঁ। আৰু এই x, চাপ'জ আমি x লৈছোঁ, যে 2x লিখিছোঁ, 2x ইকুৱেল চাপ'জ যদি আমি 4 বুলি ধৰোঁ, তেতিয়াহ'লে x ইকুৱেল 2 হ'ব। মানে কি, ইয়াত x y আমি যিকোনো চলক বা ভেৰিয়েবলছে নধৰোঁ কিয়, তাৰ এটা নিৰ্দিষ্ট সাংখ্যিক মান এটা আমি পাব পাৰোঁ। যেতিয়া আমি ইকুৱেশ্যনটো আমি সলিউশ্যন কৰিম, তেতিয়া তাৰ পৰা আমি এটা নিৰ্দিষ্ট এনচাৰ আমি এটা পাব পাৰোঁ। গতিকে এইবিলাক হৈছে চলক। ইয়াতে আমি দুটা ফৰ্মুলা আমি দি দিছোঁ, a হোল ইনটু b প্লাছ c ইকুৱেল a ইনটু b প্লাছ a ইনটু c। ইয়াত ব্ৰেকেট আছে মানে ইয়াত ব্ৰেকেটৰ ভিতৰত থকা প্ৰতিটো চলক বা নাম্বাৰ যি থাকে তাৰ লগত মানে বাহিৰত থকা নাম্বাৰটো বা চলকটো তাৰমানে মাল্টিপ্লাই হৈ থাকে। একেদৰে ইয়াত a হোল ইনটু b মাইনাছ c ইকুৱেল a ইনটু b মাইনাছ a ইনটু c। এই ফৰ্মুলা দুটা তোমালোকে মুখস্থ কৰি ল'বা, পিছত প্ৰয়োজন হ'ব। ইয়াৰ পিছত আমি ডাইৰেক্ট এক্সাৰচাইজলৈ গৈছোঁ। এক্সাৰচাইজ আছে 200 পেজত আছে, 201 পেজত। ইয়াত এক্সাৰচাইজত কুৱেশ্যন নম্বৰ 1ত কিছুমান মানে ইয়াত ইকুৱেশ্যন আছে বা কিছুমান আন ইকুৱেশ্যন আছে। এতিয়া ইয়াত দিয়া আছে x minus 19 equal 10। এইটো এটা ইকুৱেশ্যন হয়নে নহয় আমাক লিখিব দিছে, আৰু কিয় হয় বা কিয় নহয় তাৰ কাৰণটো লিখিব দিছে। a b c f
এইচ এইকেইটা এটা এটা ইকুৱেশ্যন হ'ব কাৰণ ইয়াত এটা নিৰ্দিষ্ট চলক আছে আৰু ধ্ৰুৱক পদ আছে কিন্তু ডিত কি আছে 21 minus 1 greater than 5 অৰ্থাৎ 21 minus 1 মানে হ'ল 20 আৰু 21 greater than 5 মানে 20 টো 5 তকৈ ডাঙৰ গতিকে এইটো কিন্তু কোনো ইকুৱেশ্যন বা সমীকৰণ নহয় কাৰণ ইয়াত মাজত কোনো ইকুৱেল নাই ইকুৱেশ্যন এটা হ'ব লাগিলে তাৰ এটা চলক লাগিব আৰু ধ্ৰুৱক পদ লাগিব এই দুটা বস্তু লাগিবই মাজবি তাৰ লগতে মাজত এটা ইকুৱেল থাকে সাধাৰণতে গতিকে এইখিনি বস্তু তাত যেহেতু নাই এটো এটা ইকুৱেশ্যন হ'ব নোৱাৰে ইটো ইকুৱেশ্যন নহয় তাৰ লগতে জিটো ইয়াত মাজত ইকুৱেল আছে কিন্তু মানে ইয়াত কোনো চলক নাই কনস্ট্যান্ট নাই গতিকে এইটো ইকুৱেশ্যন হ'ব নোৱাৰে মই গোটেইখিনি কপিত কৰি দিছোঁ ধুনীয়াকৈ আইডেন্টিফাই দ্য ভেৰিয়েবলছ ইন দ্য ফলোইং ইকুৱেশ্যন তলত দিয়া ইকুৱেশ্যন কেইটাৰ পৰা ভেৰিয়েবলছ কেইটা বাছি উলিয়াব দিছে এটা 1ত আছে 3p - 7 = 5 ইয়াত p2 এটা ভেৰিয়েবলছ দ্বিতীয়টোত q এটা ভেৰিয়েবলছ তৃতীয়টোত r আছে চতুৰ্থটোত m আৰু 5ত x এইকেইটা হৈছে ভেৰিয়েবলছ মানে চলকটো সাধাৰণতে a b c d বা p q লিখে বা কেতিয়াবা x y লিখা যায় এইবিলাক হৈছে ভেৰিয়েবলছ তাৰপিছত question number 3 ইয়াতে আছে ভ্যালু অফ m ইন দা ইকুৱেশ্যন m + 4 = 7 এটা m + 4 = যদি 7 হয় তেতিয়াহলে m ইকুৱেল কি হ'ব আমি যদি 4 টো যদি ইফালে লৈ আহো ৰাইট সাইডে তেতিয়াহলে এটো m + 4 আছে গতিকে এটো মাইনাস হৈ যাব মাইনাস হোৱাৰ লগে লগে 7 - 4 = 3 হ'ব आंसर এইখিনি মই কপিত কৰি দিছো ওয়া question number 1 ইয়াত a b c f and h এইকেইটা ইকুৱেশ্যন হ'ব because it has a specific variables and constant and they are formed an equation eta equationer array likha ase ba equationer array ase but d e and g are not equation because they are not formed an equation ya kono equationer array likha hua nai question number 2 yate p is a variable of equation 3p - 7 = 5 ইয়াতে গোটেইকেইটাতে এটা এটা ইকুৱেশ্যন দিয়া আছে মই কিন্তু গোটেইকেইটা সম্পূৰ্ণ বাক্যত এনসাৰখিনি দিয়া নাই অকল মই এনসাৰখিনি প্ৰথম তোৰ 1 টোত ইয়াত মই সম্পূৰ্ণ বাক্যত লিখি দিছো যে p is a variable of equation 3p - 7 = 5 এই 3p - 7 = 5 ইকুৱেশ্যন তোৰ ভেৰিয়েবলছ হৈছে p আৰু দ্বিতীয়টোত q আছে ভেৰিয়েবল তৃতীয়টোত r m x এনেকৈ আছে এইখিনি বাক্যত লিখি দিয়া নাই খালি ভেৰিয়েবলছ কেইটা লিখি দিছো তাৰপিছত question number 3 ইয়াখিনি মই সলিউশন কৰি দিছো ইয়াতে গোটেইটা m + 4 = 7 আছে m + 4 = যদি 7 হয় তেতিয়াহলে m = 3 হ'ব এটো কেনেকৈ হয় ইয়াত মই ধুনীয়াকৈ সমাধান কৰি দিছো তোত আছে 4p = 20 4p = 20 হলে p = 20/4 এতিয়া আমি এটা কথা জানিব লাগিব যে আমি এটা ইকুৱেশ্যনৰ ইকুৱেলৰ যিকোনো এটা সাইডৰ পৰা এটা সাইডলৈ যদি আমি কোনো নাম্বাৰ যদি কনভাৰ্ট কৰো ট্ৰান্সফাৰ কৰো তেতিয়া হলে প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব ডিভাইড থাকিলে ইনটু ইনটু থাকিলে ডিভাইড হ'ব সম্পূৰ্ণ তাৰ মানে বিপৰীত হৈ যাব তাৰপিছত আমি সলিউশন কৰিব পাৰিম 2x - 1 = 5 আমি 1 টো ইফালে লগাইছো এতে 1 টো মাইনাস হৈ আছিল ইফালে আর লগালে প্লাস হৈ গল so 2x = 5 + 1 = 6 হল যদি 2x = 6 হলে x = এটা 2 to x ৰ লগত পূৰণ হৈ আছে বা ইনটু হৈ আছে ইফালে আর লগালে এটো ডিভাইড হৈ যাব 6/2 = 3 তাৰপিছত question number 4 এয়া ইয়াতে মই দুটা সমাধান কৰি দিছো তলত এই দুটা ইয়াতে দিয়া আছে if x = 0 ইয়াত মানে x ৰ ভ্যালু যদি 0 হয় তেতিয়ালে 2x + 3 ৰ ভ্যালু কি হ'ব 2x + 3 ৰ ভ্যালু হ'ব x ৰ জায়গাত আমি 0 লিখিব লাগিব এই 2 * 0 + 3 = 3 কাৰণ 2 * 0 = 0 + 3 = 3 if x = 5 হলে 2x + 5 = হ'ব 15 এনেকৈ গোটেইটা সমাধান কৰিলে পাৰবে question number 2 এটো question number 4 তে হয়
এইটোত মানে দিয়া আছে আমাক 2x + 3 = 11 ইয়াৰ পৰা আমাক x ৰ ভ্যালু উলিয়াব দিছে x ৰ ভ্যালু আমি কেনেকৈ উলিয়াম এতিয়া আমি প্ৰথম 3 টো আমি ইফালে লৈছো ইফালে r ললে মাইনাস হৈ গল সো মাইনাস কৰাৰ পিছত এটো 2x = 8 হল x = এটা 2 টো x ৰ লগত মাল্টিপ্লাই হৈ আছে ইফালে r ললে ডিভাইড হৈ গল গতিকে x = 8/2 = 4 তাৰপিছত এয়া কোৱেশ্চন নম্বৰ 6 কোৱেশ্চন নম্বৰ 5 টো মই ইয়াত কপিত মই কৰি দিয়া নাই কাৰণ ইয়াতে বুজি পাবা তোমালোকে ইয়াতে আছে l + 9 = 101 অৰ্থাৎ ইয়াত l = 92 দিয়া আছে অৰ্থাৎ l + 9 = 101 অৰ্থাৎ l ৰ মান যদি 92 হয় তেতিয়াহলে ইয়াত আমি 92 লিখিলো 92 + 9 = 101 হৈ যাব তাৰপিছত এখিনি তোমালোকৰ এনসাৰ শিটত ইয়াতে আছে কৰি দিয়া ইয়াতে চাব পাৰিবা যে m - 9 = 12 আছে যত m = 15 m ৰ মান যদি 15 হয় তেতিয়াহলে 15 m ৰ জায়গাত আমি 15 লিখিলো 15 - 9 = 12 নহয় গতিকে আমি এখিনি সমাধান কৰি চালে পাই যাম তাৰপিছত এই কোৱেশ্চন নম্বৰ 6 ইয়াত কিছুমান ইকুৱেশ্যন দিয়া আছে ইয়াৰ পৰা আমাক x ৰ বা r ৰ মান উলিয়াব দিছে বা 4m ইয়াৰ মান উলিয়াব দিছে আৰু কোৱেশ্চন নম্বৰ 7ত আমাক ইকুৱেশ্যন লিখিব দিছে when ₹10 is subtracted from the cost of ₹3 kg of rice ₹80 is left এইখিনি আমি কপিত কৰা দিছিলো নেকি অৰ্থাৎ 3 কেজি চাউলৰ যেটো দাম তাৰ পৰা আমি 10 টকা আমি বিয়োগ কৰিলো কৰাৰ পিছত আৰু 80 रुपीस এটা বাকি ৰব এইখিনি কথা আমি সমীকৰণৰ মাজেৰে দেখুৱাব লাগে এইখিনি আমি কপিত কৰা ইয়াৰ কোৱেশ্চন নম্বৰ 6 ইয়াত মই গোটেইটা বেছি কৰি দিয়া নাই ইয়াত মই দুটা কৰি দিছো x - 9 = 18 হলে x = 27 হ'ব আৰু x ৰ জায়গাত আমি x ৰ মানটো বহাই আমি এটো প্ৰমাণ কৰিব পাৰো ইৰদৰে 4m = 24 হলে m = 6 হ'ব আমি ইয়াত m ৰ মানটো বহাই প্ৰমাণ কৰি চাব পাৰো কোৱেশ্চন নম্বৰ 7ত let the price of 1 kg rice is x এটা 1 কেজি চাউলৰ দাম আমি x টকা বুলি ধৰি লৈছো according to question 3x - 10 = 80 হ'ব এটা 2 নম্বৰ আৰু 3 নম্বৰ এই দুটাত অকল ইকুৱেশ্যনটো মই লিখি দিছো ইয়াত 5x + 7 = 39 আৰু 2x + 6 = 40